নমস্কাৰ মই বিচিত্ৰ অখণ্ড ভাৰত নিউজলৈ সকলোকে স্বাগতম জনাইছো প্ৰিয় দৰ্শকসকল আজি মোৰ হতে আছে এগৰাকী মডেল শিল্পী পৰাখৰ আছে পোনপ্ৰথমে আপোনাক অখণ্ড ভাৰত নিউজলৈ স্বাগতম জনাইছো থ্যাংক ইউ হয় নমস্কাৰ মোৰ নাম শিল্পী পৰাখৰ মই নগাঁৱৰ জীয়ৰী আৰু মই মডেলিং মই এজ মোৰ কাৰিয়াৰ ল'ব বিচাৰোঁ আৰু সেইকাৰণে এট প্ৰেজেণ্ট মই ষ্ট্ৰাগল কৰি আছোঁ বহুতখিনি আৰু লগতে মই গ্ৰেজুৱেশ্যন কৰি আছোঁ পলিটিকেল ছায়েন্সত আৰু মই প্ৰফেশ্যনেল ক্লাছিকেল ডান্সাৰো হয় এণ্ড থেংক ইউ ছ' মাছ ফৰ হেভিং মি হিয়াৰ থেংক ইউ হয় যেহেতু আপুনি ফেশ্বন জগতখনলৈ নতুনকৈ আহিছে হয় প্ৰত্যেকৰ জীৱনত এটা সপোন থাকে কোনোবা ডক্টৰ হোৱা ইঞ্জিনিয়াৰ হোৱা উকিল হোৱা IAS হোৱা ঠিক সেইদৰে আপুনি কিয় মানে মডেল জগতখন বাছি ল'লে একচুৱেলি সৰুৰে পৰা প্ৰতিজনী ছোৱালীৰে চাগে এটা আশা থাকে ৰেম্পত খোজ দিয়া তেনেকৈ মোৰো আছিলে আৰু মই কেতিয়াও এইটো মোৰ প্ৰি প্লেন নাছিল যে মই মডেলিং কৰিম বা তেনেকুৱা মই এইটো ফিল্ডত আহিম তো মই সৰুৰে পৰা কালচাৰ লাইনটো মই বিৰাট ভাল পাইছিলোঁ মোৰ কাৰণে পঢ়া শুনাটো মেইন বাট ষ্টিল ছাইড বাই মই কালচাৰ লাইনত বহুত এক্টিভ সৰু পাই ডান্স হওক গান হওক ড্ৰামা হওক চ' ফাৰ্ষ্ট মই অপৰচুনিটি পাইছিলোঁ মোৰ কলেজত কণ্টেষ্ট এটা হৈছিলে দেন তাত মই উইনাৰ হ'লোঁ তাৰপিছত মই ফটোশ্বুটছৰ কাৰণে মই অপৰচুনিটি পালোঁ মেগাজিন শ্বুটৰ কাৰণে তাৰপিছত 2019ত আমাৰ এটা ইভেণ্ট হৈছিলে অল আছাম বেচিছত মিছ আছাম বুলি এটা হৈছিলে 2009 তাত মই উইনাৰ হ'লোঁ দেন তাৰ পৰা লাহে লাহে অপৰচুনিটিছবোৰ বাঢ়ি গ'ল প্লেটফৰ্মবোৰ পালোঁ তেনেকৈ আপোনাৰ মই গামখাৰু ট্ৰেডিশ্যনেল জুৱেলাৰী যোনটো আপোনাৰ শ্ব'ৰুম হয় তাৰ মই কভাৰ গাৰ্ল হয় তা মোৰ আপোনাৰ নগাঁৱৰ তাৰ মই যেতিয়া শ্ব'টো জিকিলোঁ অল আছাম তেতিয়া মই তাৰ পৰা লাহে লাহে মই এটা কণ্ট্ৰেক্ট পালোঁ গামখাৰুৰ লগত যে এবছৰৰ এটা কণ্ট্ৰেক্ট পালোঁ তা মোৰ বেনাৰ আছে গুৱাহাটীত মৰিগাঁও নগাঁও আৰু মই লাহে লাহে তেনেকৈ মই ৰিচেণ্টলি দুটা শ্ব'ৰ মই পাৰ্টিচিপেট কৰিছিলোঁ আপোনাৰ এটা হ'ল ইণ্টাৰনেশ্যনেল গ্ল'বেল ষ্টাৰ আইকন 2021 তাত মই ব্ৰেণ্ড এম্বেচেডৰৰ টাইটেল জিকিলোঁ তাৰপিছত মই আপোনাৰ তেনেকৈ লাহে লাহে আগবাঢ়ি পেলাই মেজেষ্টিক ইণ্ডিয়া 2021ৰ মই ফাৰ্ষ্ট ৰানাৰ্ছ আপৰ টাইটেলটো জিকিলোঁ আৰু তেনেকৈ মই বিভিন্ন ধৰণৰ কম্পিটিশ্যনবোৰক হওক পেজেণ্টছ হওক ৰানৱে শ্ব'জ হওক তাত মই পাৰ্টিচিপেট কৰোঁ আৰু তেনেকৈ এতিয়া আগবাঢ়ি আছে আৰু হয় যেহেতু আপুনি ফেশ্বন জগতখনলৈ নতুনকৈ আহিছে ফেশ্বন জগতখন ইমান এখন সৰু জগত নহয় ইয়াত বিভিন্ন ধৰণৰ ব্যক্তি লগ পোৱা যায় কেনেকুৱা লাগিছে আপোনাৰ একচুৱেলি ক'ব গ'লে ফেশ্বন ইণ্ডাষ্ট্ৰিটো যিমান বাহিৰৰ পৰা গ্লেমাৰাছ হয় তেনেকৈ আমি ভিতৰত বহুত বেছি ষ্ট্ৰাগল কৰিব লাগে বহুত এক্সপিৰিয়েঞ্চেছ হয় ভাল বেয়া আপছ এণ্ড ডাউনছ চব আছে আৰু মই নকওঁ যে বেয়া বা ভাল সেইটো মই নকওঁ সেইটো নিজৰ পাৰ্চপেক্টিভৰ ওপৰত ডিপেণ্ড কৰে কিন্তু এতিয়ালৈকে মই যিমানখিনি এক্সপিৰিয়েঞ্চ পাইছোঁ মই বহুতখিনি নতুন কথা শিকিব পাৰিছোঁ আৰু এই গোটেইখিনি মানে এক্সপিৰিয়েঞ্চে মোৰ বহুত অভিজ্ঞতা হৈছে যে মই কেনেকৈ কোনটো ছিটুৱেশ্যনত কেনেকৈ ৰিয়েক্ট কৰিব লাগে বা মই বহুত মানুহ লগ পাইছোঁ আৰু মই তাহাঁতৰ পৰা যিমান এইটো কয় ন যে আপুনি যিমান মানুহৰ লগত মানে কথা পাতিব আপুনি সিমান নলেজ শ্বেয়াৰ কৰিব পাৰিব আৰু সেইকাৰণে মানে মোৰ এতিয়ালৈকে এক্সপিৰিয়েঞ্চ বহুত ভাল বেয়াও গৈছে কেতিয়াবা বহুত খেলি মেলিৰ মাজতো কিছুমান শ্ব' অৰ্গেনাইজ কৰা হয় চ' এইবোৰ আপছ এণ্ড ডাউনছৰ মাজতে বহুতখিনি শিকি আগবাঢ়ি আছোঁ হয় বৰ্তমান সময়লৈকে কিমানটা ফেশ্বন শ্ব'ত পাৰ্টিচিপেট কৰিছে আপুনি মই একচুৱেলি বহুত নতুন হয় এইটো ফিল্ডত মই 2019ত এজ এ প্ৰফেশ্যনেল মডেল ষ্টাৰ্ট কৰিছোঁ চ' মই এতিয়ালৈকে দুটা ডিজাইনাৰ শ্ব' কৰিছোঁ আৰু আপোনাৰ 4টা পেজেণ্টছ এটেণ্ড কৰিছোঁ হয় আপোনাৰ বৰ্তমান পৰিয়ালবৰ্গত কোন কেনেকৈ আছে হয় মোৰ পৰিয়ালত মা দেউতা আৰু মোৰ দাদা আছে মোৰ দেউতাই হাউচিং বৰ্ডত কৰে জেনেৰেল হাউচিং অফিচাৰ মোৰ মা টিচাৰ হয় LP স্কুলৰ আৰু মোৰ দাদাই বৰ্তমান আপোনাৰ অপ্ট'মেট্ৰি পঢ়ি আছে গুৱাহাটীত হয় আপোনাৰ শিক্ষা মই এতিয়া এট প্ৰেজেণ্ট মই গ্ৰেজুৱেশ্যন কৰি আছোঁ নগাঁও কলেজৰ পৰা মই ছেকেণ্ড ইয়েৰ হয় আপোনাৰ হবি মোৰ হবিজ মই ডান্স কৰি বিৰাট ভাল পাওঁ মই সৰুৰ পৰাই বিৰাট এক্টিভ ডান্সত আৰু মই প্ৰফেশ্যনেলি মই ভাৰত নাট্যম শিকিছোঁ মোৰ গুৰু আছিলে নীলাক্ষী বৰা মেম আৰু তাৰপিছত আপোনাৰ ইলোৰা বৰা মেমৰ তাত মই ভাৰত নাট্যম কমপ্লিট কৰা বিশাৰদ কৰা আৰু মই বাকী বেলেগ ডান্স মই ডান্স আচলতে এটা ফৰ্ম বুলি নহয় মই গোটেইখিনি ডান্স মই চব যিমান ষ্টাইল আছে মই চব ভাল পাওঁ আৰু চব এপ্ৰিচিয়েট কৰোঁ আৰু মোৰ মানে গোটেইকেইটা ডান্স ফৰ্ম মই যদি এবাৰ চান্স পাওঁ মই ট্ৰাই কৰিম যে মই চব গোটেইখিনি মই স্কিলছ এডপ্ট কৰিব পাৰোঁ শিকিব পাৰোঁ হয় আপোনাৰ প্ৰিয় ব্যক্তি মোৰ ৰোল মডেল বুলি ক'ব গ'লে বা প্ৰিয় ব্যক্তি মোৰ মা হয় মই য'তেই মোক সোধে মই সদায় মোৰ মা বুলিয়ে ক'ম কাৰণ তেওঁ এগৰাকী এনেকুৱা স্ত্ৰী হয় যাৰ পৰা মই ভাবোঁ যে মই বহুতখিনি শিকিব লগা আছে আৰু
শ্বি ইজ এ ৱমেন ডেট মেক্স মি ষ্ট্ৰং চ' সেইকাৰণে মই ভাবোঁ মোৰ কাৰণে য'তেই যাওঁ মই মানে যিকোনো মুহূৰ্ততে মোৰ মায়ে আজিলৈকে ছাপোৰ্ট কৰি আহিছে এইটো নহয় কি দেউতাই নকৰে দেউতায়ো কৰে কিন্তু মোৰ কাৰণে মোৰ মা মোৰ মানে এজ এ ৰোল মডেল মই চাওঁ মোৰ লাইফত হয় প্ৰত্যেকৰ জীৱনত সফলতাৰ আঁৰত কোনোবা নহয় কোনোবা এজন ব্যক্তি থাকে আপোনাৰ সফলতাৰ আঁৰত কোনোবা ব্যক্তিৰ নাম ল'ব বিচাৰিব নেকি হয় মোৰ সফলতাৰ পিছত অবভিয়াছলি ভগৱানৰ আশীৰ্বাদ লাগিবই কিন্তু মোৰ সফলতাৰ পিছফালে আপোনাৰ মোৰ পেৰেণ্টছৰ বহুত হাত আছে আৰু যদি মোৰ পেৰেণ্টছে মোক ছাপোৰ্ট নকৰিলে হয় মই ইমানখিনি কেতিয়াও মই এচিভ কৰিব নোৱাৰোঁ চ' মই মোৰ ছাকচেছ মই এতিয়ালৈকে নকওঁ যে মই ছাকচেছফুল হৈছোঁ মই ষ্টিল মই ষ্ট্ৰাগল কৰি আছোঁ আৰু যিমানখিনি মই এতিয়ালৈকে এচিভ কৰিছোঁ মোৰ পেৰেণ্টছৰ কাৰণে পচিবল হৈছে থেংক ইউ আপোনাৰ পৰিকল্পনা মই ইন ফিউচাৰ মই মানে মোৰ কালচাৰেল ফিল্ডটো আৰু এডুকেশ্যনেল ফিল্ড মই দুইটা একেলগে মই এটা ষ্টেবল ৱেত মই চলাব বিচাৰোঁ মোৰ এগৰাকী প্ৰফেচৰ হোৱাও মন আছে আৰু লগতে মই ইন কালচাৰেল লাইনত মই এগৰাকী মডেল হোৱাটো মোৰ এটা মানে পৰিকল্পনা আছে ইন ফিউচাৰ হয় একেবাৰে শেষত এবি নিউজক কি ক'ব বিচাৰিব ধন্যবাদ আজি মোক এইটো চান্স দিয়াৰ কাৰণে আৰু খুব ভাল লাগিলে আপোনাৰ লগত কথা পাতি মই নিজৰ এক্সপিৰিয়েঞ্চখিনি শ্বেয়াৰ কৰিব পাৰিলোঁ আৰু আশীৰ্বাদ কৰিব যে ইন ফিউচাৰ আৰু যাতে আগবাঢ়িব পাৰোঁ তাকে থেংক ইউ অশেষ ধন্যবাদ জনাইছোঁ প্ৰিয় অখণ্ড ভাৰতৰ নিউজৰ দৰ্শকসকল এয়াই শিল্পী পৰাশৰ বিষয়ে আপোনালোকৰ সকলোৱে আগত অৱগত কৰালোঁ বহু কৰ্মব্যস্ততাৰ মাজত শিল্পী পৰাশই অখণ্ড ভাৰতৰ নিউজৰ দৰ্শকসকলক এইকণ সময় দিয়াৰ বাবে আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ সুস্বাস্থ্যৰ লগতে দীৰ্ঘায়ু কামনা কৰিছোঁ প্ৰিয় অখণ্ড ভাৰতৰ নিউজৰ দৰ্শকসকল মই বিচিত্ৰই আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ আহিম আজিলৈ ইমানতে সামৰণি মাৰিছোঁ চাই থাকিব অখণ্ড ভাৰত নিউজ ধন্যবাদ